আমাৰ শ্ব' যদি তেওঁলোকৰ কাৰণে যদি বাতিল হ'বলগীয়া হয়, এখন চিনেমাৰ প্ৰডিউচাৰ হিচাপে চাৰ্টিফিকেশ্যন দিয়া হৈছে শ্ৰী শৈলেন শৰ্মা। শৈলেন শৰ্মাৰ নামত চাৰ্টিফিকেশ্যন আছে আৰু যেতিয়া এই চাৰ্টিফিকেশ্যনখন দিয়ে তেতিয়া চেঞ্চৰ বৰ্ডে কমপ্লিট ভেৰিফিকেশ্যনৰ এটা ছেট বিচাৰে আমাৰ পৰা। তেওঁলোকে বিচাৰিব তেখেতৰ এড্ৰেছৰ পৰা আৰম্ভ কৰি তেখেতৰ চিনেমাখন কাৰ নামত ৰেজিষ্ট্ৰেশ্যন হৈছে, ৰঘুপতি বা শ্ৰী ৰঘুপতি দুইখন যে একেই বস্তু, তাৰে এখন এফিডেভিটৰ পৰা আৰম্ভ কৰি ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট, তেওঁৰ এগ্ৰিমেণ্ট এক্টৰৰ লগত, তেওঁৰ এগ্ৰিমেণ্ট ডিৰেক্টৰৰ লগত, তেওঁৰ কপিৰাইটৰ তেওঁৰ তাত কপিৰাইট আছেনে নাই, এই গোটেইবোৰ বস্তু চাই প্লাছ তেওঁ কিমান খৰচ কৰিছে চিনেমাখনত, তাত তেওঁলোকে কি ধৰণে কেনেকৈ পে'মেণ্ট কৰিছে, ভাউচাৰ্ছ তেওঁৰ নামত আছেনে নাই, এই গোটেই বস্তুবিলাক চেক কৰি পেলাই চেঞ্চৰ বৰ্ডে চাৰ্টিফিকেট এখন দিয়ে। গতিকে সেই চাৰ্টিফিকেশ্যনৰ থাকোঁতে আচলতে অ'নাৰশ্বিপ লৈ পেলাই কোনো ধৰণৰ বিতৰ্ক হ'বই নালাগে। আৰু যিহেতু আপোনালোকে গম পাইছে যে আজি আমাৰ প্ৰিমিয়াৰ শ্ব', আজি 3টা বজাত তেওঁলোকে এখন পাব্লিক কৰিছে, তাৰ ডাইৰেক্ট উদ্দেশ্যটো এইটো যে আমাক হেৰাছমেণ্ট কৰিব লাগে। গতিকে বেচলেছ কথা ওলোৱাই আজি আমাৰ যিটো লোকচান হৈছে, যদি কাইলৈ তেওঁলোকৰ যদি তেওঁলোকৰ কাৰণে যদি আমাৰ শ্ব' পিছুৱাবলগীয়া হয়, তেতিয়াহ'লে আমি কিন্তু মহামান্য আদালতৰ ওচৰত আমি ক্ষতিপূৰণ বিচাৰি আমি যাবই লাগিব। গতিকে আজি তেওঁলোকে যিটো ধৰণৰ এটা অপপ্ৰচাৰ চলাইছে, ই আমাৰ চিনেমাখনক ক্ষতি কৰিব বুলি আমাৰ মনত ভাৱ হৈছে। যিহেতু আজি আমাৰ প্ৰিমিয়াৰ শ্ব' আজি সুন্দৰকৈ পাৰ হৈ যাব, কাইলৈ দৰ্শক যিসকলে টিকেট ক্ৰয় কৰিছে, মই তেওঁলোকক আস্থা দিব বিচাৰিছোঁ যে মহামান্য আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁলোকে ডেফিনেটলি আমাক ছাপোৰ্ট কৰিব। কালি আমাক এটা ডেফিনেটলি ভাল এটা সিদ্ধান্ত আমাক দিব, অৰ্ডাৰ এটা দিব। ডেফিনেটলি আমি তেওঁলোকে টিকেটছ পাই থাকিব। আজি এতিয়া এনেকুৱা এটা প্ৰব্লেম অহাৰ লগে লগে যেতিয়া এক্সিবিটৰলৈ এটা নটিচ যায় কোৰ্টৰ, আমিতো কোৰ্টক অমান্য কৰি চলিব নোৱাৰোঁ। গতিকে তেওঁলোকে ডেফিনেটলি কামবিলাক ৰখাই দিব অলপ সময়ৰ কাৰণে, কিন্তু এইটোৰ ক্ষতিপূৰণো তেওঁলোকে দিব লাগিব। আৰু আমি খুব দৃঢ় বিশ্বাসী যে কাইলৈ আমি কোৰ্টক এপ্ৰ'চ কৰাৰ লগে লগে এই হেৰিটো খাৰিজ হৈ যাব। ডেফিনেটলি ডিফেমেশ্যন ডিমাণ্ড। যদি আমাৰ শ্ব' যদি তেওঁলোকৰ কাৰণে যদি বাতিল হ'বলগীয়া হয়, আজি ইমান দিনে কৰা, ইমান মাহে কৰা আমাৰ প্ৰচাৰৰ যিটো খৰচ, প্লাছ তেওঁলোকে আমাৰ যিটো ক্ষতি হ'ব দৰ্শক ৰাইজৰ যিয়ে টিকেট ক্ৰয় কৰিছে, তেওঁলোকে ডেফিনেটলি ক্ষতিপূৰণ দিব লাগিব। গতিকে দেখিলে ৰবি শৰ্মাই কয় যে কাইলৈ ছবিখন চিনেমা হলত মুক্তি পাব। আৰু আপোনালোকে ইয়াৰ বিষয়ে কিভাৱে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এই ভিডিঅ'টোত ইমানেই। ধন্যবাদ। জয় অসম।